হৰেন দেখুৱাই আহিছ বহ 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 আপোনাৰ লগত নে বহ একো নহয় বহ কি আহিলি কৈছোঁ বাৰু পৰীক্ষা নহয় পৰীক্ষা আহিছে কি পৰীক্ষা ভাই মেট্ৰিক মেট্ৰিকো দিবি তই কেইবাৰ ফেইল কৰিলি এইবাৰ দি 7 বাৰ আৰু কেইবাৰ দিবি ট্ৰাই কৰি থাকিম ট্ৰাই কৰিয়ে থাকিবি কেইবাৰ হ'লে যেতিয়াকলৈ বিয়া নহতো বিয়া পাতালে ট্ৰাই কৰিবি তই বিয়া পাতাবি তই মেট্ৰিক ফেইল কৰিলি মায়ে চাই দিব নহয় কি ক দাদা বাৰু ঠিকে আছে তই কি আহিলি কৈছোঁ মোৰ একদম সময় নাই সেইবিলাক কিবা কিবি এইবিলাক দি আছে নহয় আজিকালি চৰকাৰে কিবা ভোটৰ কাৰ্ড কিবা কিবি বহুত কিবা কিবি কৰিব দিছে সেই সোপাৰ কামত লাগিছে ব্যক্তি তই ভালকৈ থ'ব নোৱাৰ মই ল'ম কি শিকবা আহিলি কিবা কিবি শিকাই দিয়ক বিয়াকৰণ চিয়াকৰণ এইবিলাক তই কি পঢ়িছ ABCD ক খ গ ঘ ABCD ক খ গ ঘ চব পাৰা আছোঁ মই চব পাৰা হৈছোঁ আ পাৰা আছোঁ এইবিলাক দি মেট্ৰিক পৰীক্ষা দিব যাবি এনেকৈ তই 7 বাৰ নহয় 10 বাৰ দিব লাগিব আৰু 3 বাৰ কি 10 বাৰ কৰি 3 বাৰ পাৰিম পাৰিবি কি শিকাব লাগিব কৈ আপুনি কি ক'ব কি কৰিছে বুজি নাপাওঁ তই কিয়া ইংলিছ এইগিলা ইংলিছ তই বুজি নাপা নাই ছবি চাব ছবি নাই একবাৰ চাব দিয়ক নাই কি চাবি তই ইংলিছ বুজি পাবি কেইটা ছবিকেইটা চাব পাৰিলোঁ নাই ছবি নাই আৰু তোক কি শিকাব লাগিব মোৰ সময় নাই মই যাওঁ দে কওঁ সোনকালে বিয়াকৰণ আছে বিয়াকৰণ কেনেকুৱা বিয়াকৰণ শিকাব লাগিব খাই মান দিয়ে তই মোক বিয়াকৰণ মোৰ এতিয়া গণ্ডগোল লাগে চাদাই নিবলৈ বিয়া হে কক গেলে আকৌ মান নাই মাৰা কি কৰিছে এইগিলা এনেই বেগটো ল আকৌ এতিয়া তোক কি শিকাব লাগে কচোন পানী খাব পানী নাখাওঁ মই খাইছোঁ এতিয়া কৌ তোক কি শিকাব লাগে দেৰি হৈছে দে মই যাওঁ বিয়াকৰণ শিকবি তই একবাৰে মেট্ৰিকটো পাছ কৰি লওঁ নেকি যদি মেট্ৰিকত আহে বিয়াকৰণটো মেট্ৰিকত আহিলি বৰ সমস্যা কৰিলি সেই বিয়াকৰণ হৈছে কি জাননে বিয়া জাননে বিয়া বিয়া তেনেকৈ মই পাতিছোঁ এতিয়া সেনেকুৱা বিয়া আৰু কৰণটোতো এতিয়া বুজি নাপায় আহিলে বিয়াৰ পিছত হোৱা বস্তু আপুনি বিয়া পাতিছে সেইটো তই বুজি নাপা এইগিলা মান নাই মাৰা মাৰবি তই অসভ্যটো মাষ্টৰক ৰেচপেক্ট দিব নাজানে এই অসভ্য চলি বিয়া কেনেকৈ হয় এই তই পগলা হৈছে উঠ যা বেগ লো যা তই যা বুলি কৈছোঁ নাই যা কালি যা তই আহিব নালাগে লঠিয়া চাৰ মাৰিম যা তই অসভ্য যা ফুট মাথা বেয়া কৰবা এই চালা এইবিলাক অসভ্য চলি সেই চালা মোৰ মুদে নোহোৱা হৈ গ'ল পৰা যা হাই ফ্ৰেণ্ডছ যদি আমাৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ঘণ্টাটো বজাই দিব নাপাহৰিব থেংক ইউ